হাই বন্ধুসকল, ৱেলকাম টু মাই চেনেল মষ্ট ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আপোনালোকক বলক আৰু মোৰ লগত যাওক, আপোনালোকক দেখাই দিম আজি ক'ত যাই আছোঁ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু আমি ফাইনেলি আহি পাই গ'লোঁ। এইখন পাৰ্কখন হয় আৰু এই পাৰ্কখনৰ মানে এটা বস্তুৱে ভাল লাগে যে ইয়াতে কোনো পইচা নালাগে, একদম ফ্ৰী টিকেট। চব গেট খোলা আছে, আপোনাৰ যেতিয়া মন এতিয়া আহি ইয়াতে ফুৰিব পাৰে আৰু চব কিছু কৰিব পাৰে। তো বলক আমি এতিয়া ভিতৰত সোমাওঁ, বলক। আৰু মই এতিয়া যাই আছোঁ। ফাৰ্ষ্টত আপোনালোকক দেখাই দিম যে আমাৰ বিদ্যাপুৰত যিটো মানে ৰজা আছিল, এই ৰজাৰ এটা ইয়াতে মূৰ্তি আছে। এই মূৰ্তিখন আপোনালোকক দেখাই দিম, বলক মোৰ লগত যাব। আৰু চাওক ইমান ধুনীয়া ফুল গছ গৈছে, চাওক ফুল গছবিলাক বহুত ধুনীয়া হয়। আৰু এতিয়া আমি যাই আছোঁ এই ৰজাৰ যিটো মূৰ্তিখন আছে এইটো আপোনালোকক দেখাই দিম। এয়া দেখা পাই আছে আপোনালোকে ৰজাৰ মূৰ্তিটো। আৰু বলক ওচৰত যে আপোনালোকক মই দেখাই দিম। তো চাওক এইখন আহি পাই গ'লোঁ আৰু এয়া মই ওপৰত উঠিলোঁ। আৰু চাওক ইয়াতে লিখা আছে কি ৰজা অজিত নাৰায়ণ দেৱ, মানে এই ৰজাখনৰ নাম আছিল ৰজা অজিত নাৰায়ণ দেৱ। আৰু চাওক ইয়াৰ মূৰ্তিখন চাওক বহুত ধুনীয়া, বলক। আৰু ইয়াতে আৰু অলপ খেলিবৰ কাৰণে পাৰ্ক চাৰ্ক দিছে, মই এইবিলাকো আপোনালোকক দেখাই দিম। তো ফাৰ্ষ্টত আমি মূৰ্তিখন চাই ল'লোঁ আৰু এতিয়া আমি আপোনালোকক দেখাই দিম যে আৰু এইটো বস্তু আপোনালোকে চাওক না, কি মস্তি বস্তু এইটো। ইয়াৰ ওপৰত উঠি মানে কেনেকুৱা এইটো ক'বলৈ গাড়ীৰ দৰে। ইয়াতে মোন উঠি আছে আৰু ময়ে উঠিম এতিয়া। কেনেকুৱা লাগে মস্তি, মোকতো এইটো বহুত ভয় লাগে। মোৰ মনত পৰিছে সৰু থাকোঁতে খেলিছিলোঁ মই, ইয়াৰ পৰা পৰি গৈছিলোঁ আৰু মোৰ বমিও হৈছিল অলপ। আৰু মই উঠিলোঁ, উঠাত প্ৰব্লেম হৈ আছে অলপ, মানে যিহেতু আমি এতিয়া ডাঙৰ হৈছোঁ। আৰু চাব এইটো কিমান স্পীডত ঘূৰে। এতিয়া মই অলপ স্পীডত যাই আছোঁ, বলক। কি মস্তি লাগে, এনেকুৱা লাগি আছে যে মই চানৰ ওপৰত যাই আছোঁ, বহুত ভাল লাগে। তো মই আৰু ইয়াতে উঠি থাকিব নোৱাৰিম, মানে মোৰ মূৰটো বিষাই আছে। আৰু মই নামি গ'লোঁ। আৰু এইবাৰ মই আপোনালোকক ঝুলনা দেখাই দিম। আৰু মই এতিয়া যাই আছোঁ ঝুলনাত উঠিব, বলক মই এতিয়া ঝুলনাত উঠোঁ। আৰু আপোনালোকে কেতিয়াবা ঝুলনাত উঠি পাইছে নাই? যদি পাইছে তেনেহ'লে মোক কমেণ্ট কৰি দিলে হ'ব। তো মই চাওক এয়া আশিক আছে, ইয়ে মোক মানে আমি কওঁ কি কওঁ ধাক্কা দি আছে। আৰু মই যাই আছোঁ ওপৰত তলত এনেকৈ কৰি থাকোঁ এইটোত। আৰু আছে বস্তু আপোনালোকক মই দেখাই দিম। তো আৰু মই এতিয়া যাম এইটোৰ ওপৰত উঠিব। এইটো ক'ত চিৰি নাকি বলক এইটো দি উঠিও মই আৰু এইটো দি মই উঠি আছোঁ। আৰু ইয়াৰ পৰা তলত নামিম আমি। এইটো মই ওপৰত উঠিলোঁ আৰু ইয়াতে চাওক না, ইয়াৰ পৰা কিন্তু বহুত ভাল লাগে। আৰু মই এতিয়া তলত যাম, তো বলক মোৰ লগত আপোনালোকো তলত যাব। তো মই ইয়াতে ফাৰ্ষ্টতে এইটোত বহিব লাগে, এনেকুৱা বহিব লাগে। বহি তাৰপিছত চাব এইটো কেনেকৈ যায়। মই যাই আছোঁ, মস্ত ভয় লাগে। আৰু মই তলত আহি গ'লোঁ, চাওক না এবাৰ কি মস্তি। আৰু এইবাৰ আহিব মোন আহিব আৰু আশিক আছে, সিহঁতো নামিব, মই দেখাই দিম কিমান স্পীডত নামে, বলক। আৰু চাওক এইটো বস্তু কি ক'ব পাৰিব না আপোনালোকে? মইতো কওঁ এইটো পাল্লা পাথৰ। চাওক মানে এই ইয়াতে যদি মই বহি যাওঁ আৰু এইটো ওপৰত উঠিব, আৰু এইটো ওপৰত উঠিলে এইটো তলত আহিব, এনেকুৱা। আৰু মই ইয়াতে বহি এবাৰ ট্ৰাই কৰি চাওক, মোৰ ওজন বেছি না। আৰু ইয়াতে আছে মোন, চাওক মৰে হ'ব, ই অলপ পাতলা না। এয়া চাওক ওপৰত আহিলোঁ আৰু চাব এতিয়া তলত যাব, কেনেকুৱা চাওক। এয়া তলত ওপৰত একদম চেম পাল্লা পাথৰ, মস্তি লাগে এইটোত। Spent the last 2 weeks just spinning,
আৰু এতিয়া আমি যাম চাহ বাগানত। চাহ বাগান মানে আমাৰ অসমৰ বিখ্যাত মানে চাহ বাগান, আৰু এতিয়া মই চাহ বাগান আপোনালোকক দেখাই দিম। তো বলক মোৰ লগত আপোনালোকক চাহ বাগান চাওক। আৰু মই এয়া আহি পাই গ'লোঁ চাহ বাগান। আৰু চাহ বাগান মানে বহুত মস্তি লাগে এইটো চাহ বাগানত। ইয়াতে ডাঙৰ ডাঙৰ সাপো আছে কিন্তু। আৰু মই আহি গ'লোঁ চাহ বাগানৰ ভিতৰত। চাওক কি ধুনীয়া চাহ বাগান হয় এইটো। আৰু চাওক চাওক মস্তি চাহ বাগান। চাওক না, আমাৰ অসমখন চাহত বহুত বিখ্যাত একদম, মানে নাম্বাৰ 1ত আছে বোধহয় আমাৰ অসমখন চাহ বাগানত। আৰু আপোনালোকে যদি কেতিয়াবা বিদ্যাপুৰত আহে, মিছ নকৰিব এই দুটা জেগা। বিদ্যাপুৰ পাৰ্কত আহি চাব এবাৰ, আৰু চাহ বাগানখন আহি চাব না, কিমান মস্তি লাগে এইখন চাহ বাগানত। আৰু আছে সেইফালে আছে চাহ বাগান, আৰু সেই তাত আছে ৰাজবাৰী। মই আজি যিহেতু মোৰ টাইম নাই, সেইকাৰণে মই ৰাজবাৰীত যাব নোৱাৰিম। মই বেলেগ দিন আপোনালোকক আহি মই এই ৰাজবাৰীখন দেখাই দিম, চাওক না। আৰু এইয়া আছে আমাৰ ইয়াতে চাওক, এইটোৰ নাম কি ক'ব পাৰিব না আপোনালোকে? আৰু এইখন হৈছে চাওক একদম লাল কালাৰৰ এটা গৰু। কাৰবা গৰু হয় হ'ব, আৰু মই অলপ চাওঁ ফটো ৰক ইউটিউবত ভাইৰেল কৰি দিম। ইউটিউবত তোক ভাইৰেল কৰি দিম, মোৰ লগত যাব পাৰিবি। আৰু মই আপোনালোকক লৈ যাই আছোঁ এটা গছত। চাওক এই গছখন চাওক না, ইয়াতে আপুনি ৰাতি থাকিব পাৰিব বোধহয়, ঘুমা যাব ইয়াতে, শুব পাৰিম আমি। আৰু চাওক মই আহিলোঁ এই গছখনত। আৰু বলক এতিয়া মই এই গছখনত উঠি আপোনালোকক দেখাই দিম। তো মই এতিয়া গছখনত উঠি আছোঁ, বলক। চাওক না কি মস্তি এইটো গছ। চাওক ইয়াৰ পৰা আমি এয়া চাওক এনেকুৱা কৰিব পাৰোঁ। ভাল লাগছে গছখনত আহি। চাওক না কি মস্তি। আপোনালোকে আহক, বিদ্যাপুৰত কেতিয়াও মিছ নকৰিব। এইখন চাহ বাগানত আহক আৰু ফটো উঠিব পাৰিব মোৰ দৰে। আৰু মই এতিয়া এই গছখনৰ পৰা নামিম। তো বলক, নামিলোঁ মই এতিয়া। আৰু মই চাহ বাগান ভাঙি চিঙি আহি গ'লোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে, মোৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই দোস্ত।